নমস্কাৰ। যেহেতু আজি সংবাদমেলটো কিহৰ কাৰণে পাতিব লগা হৈছে যে আপোনালোকে জানেই আগন্তুক 9 তাৰিখত বিধানসভা নিৰ্বাচন। যেহেতু আমাৰ অসমত সব দলৰ লগত আমাৰো AIUDF দল আছে বা ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট, চমুকে সংযুক্ত গণতান্ত্ৰিক মৰ্চা বুলি কয়। এই দলৰ সুপ্ৰিম বদৰুদ্দিন আজমল চাহাবে নেতৃত্বত আমাৰ অসমত প্ৰায় 30 পৰা 32খন চিটত খেলি আছে। শোণিতপুৰত বিশেষকৈ আমাৰ সেনেকা সুবিধা নোহোৱা কেণ্ডিডেট দিব পৰা নাই। তো এতিয়া আমাৰ দলৰ নিৰ্দেশ মৰ্মে যে আমি আমাৰ UDFৰ কৰ্মীসকলেতো ভোট দিব লাগিব। যেহেতু আমাৰ UDFৰ এটা কথা আছে কি যে কংগ্ৰেছ বা বিজেপি দুটা দলেই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। আমি দুটা দলকে আমি ভোট দিব নোৱাৰিম। আমি কাক ভোটটো দিম? প্ৰথমে আমাৰ চাব লাগিব আমাৰ সমষ্টিৰ উন্নয়ন, হয় নে নহয়? আমাৰ সমষ্টিৰ মানুহখিনিৰ সুবিধা। এতিয়া এই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বা আমাৰ দলীয় ক্ষেত্ৰত আমি সকলো দিশত চালি চাই আমাৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন দলখনক আমি বাছনি কৰিলোঁ। যেহেতু কেণ্ডিডেটজন আমাৰ লোকেল, একেবাৰে লোকেল, এই ৰিপুণ বৰাৰ নিচিনা চালানী নহয় যে ৰিপুণ বৰা ধৰক বিদেশৰ পৰা আহিছে, বিদেশ বুলি ক'ব লাগিব। আৰু যিজন মানুহ 5 বছৰত প্ৰায় 5টা দল বদলি কৰিছে, সেইসকল মানুহক আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰিম। যেহেতু আমাৰ সমষ্টিৰ ৰাইজৰ দুখীয়া মানুহৰ, বিশেষকৈ আমাৰ বৰচলা সমষ্টিটো একদম পিছপৰা। কিয় আমাৰ জানামতে সিও আনলোকেল, সিও লোকেল নহয়। আৰু তেওঁ একদম পুৰা কমিউনিয়ন মানুহ। তেওঁ সদায় আমাৰ মুছলিম মানুহক গালি পাৰে। তেওঁ মুছলিম মানুহে যদি এটা ভোট দিয়ে নহয়, এই ভোটটো মানে জুইত দিয়া বুলি হ'ব। যে যেনেকৈ জুইত হাত দিলে হাত পুৰিব, তেনেকৈ আমাৰ হাতটো পুৰিব। তাক বিজেপিক দিলে মানে ঋতু বৰ্মাৰ এইসকলৰ নামেই আমি শুনিব নোৱাৰোঁ। কাৰণ যিহেতু আমাৰ একেবাৰে দুশ্মন, কেতিয়াও আমাৰ ভাল নিবিচাৰে সিহঁতে। যিহেতু আমি বড়ো মানুহ, কিন্তু যিটো বড়ো মানুহ, আমি আমাৰ অঞ্চলত বড়ো মানুহ বেছি। আমি সদায় সৰুৰ পৰা বড়ো মানুহৰ লগত ডাঙৰ দীঘল হৈছোঁ। আমি তেওঁলোকৰ কেৰেক্টাৰ চৰিত্ৰ আমি চাইছোঁ যে এওঁলোক একদম বিৰাট ভাল মানুহ। আৰু যিজন কেণ্ডিডেট আমাৰ তেওঁ এজন ৰিটায়াৰ্ড শিক্ষক, তেওঁক যদি আমি ছাপোৰ্ট কৰোঁ, যদি ভাগ্যক্ৰমে জিতে আৰু জিতিব, তেখেতে আমাৰ কাম কৰিব। আমাৰ কাম মানে কি, আমাৰ সমষ্টিৰ উন্নয়ন কৰিব। সেই ক্ষেত্ৰত আমি ভাবি তেখেতক আমি ছাপোৰ্ট দিম। আৰু আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমাক অথৰিটি দিছে যে তুমি আলাপ আলোচনা কৰা। মই চালোঁ যে একেবাৰে সময় নাই, সময়টো শেষ। এতিয়া ঘৰে ঘৰে যোৱাৰ কিবা সুবিধা নাই, আমি সময়ত ওলাব নোৱাৰিম। তাৰ কাৰণে দাদাই মোক ক'লে যে এটা প্ৰেছমেট দি দিওঁ। মই কৈছোঁ ভাল কথা, এইটো জলদিকে ভাইৰেল হ'ব বস্তুটো। যেতিয়া ভাইৰেল হৈ যাব, আমি অৰ্গেনাইজটো কৰাৰ কাৰণে আমাৰ সুবিধা হ'ব। এই কথা যে আমি এইবাৰ AIUDF দলৰ পৰা আমি আমাৰ UDFৰ যিমান কৰ্মী আছে, আমি সকলোৱে আমাৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দলটোকে আমি বাছনি কৰিছোঁ, তাকে আমি সমৰ্থন কৰিছোঁ। আমাৰ যিটো মুছলিম এৰিয়া 5টা পঞ্চায়ত আছে, এইটো বৰচলাত সোমাই দিলে। যেতিয়া সোমাই দিলে, আমি এতিয়া কি কৰিম? আমাৰ দলে আমাক কৈছে যে তুমি এতিয়া আমাৰতো নতুনকৈ কমিটি বনাবলৈ সময় নাই, তুমি দায়িত্বটো ভালকৈ চলাই নিয়া। আমি দলৰ নীতি আদৰ্শ মানি দলৰ কথামতে আমি কামখিনি কৰি আছোঁ। শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যে সমৰ্থন দিলোঁ, য'ত নেকি আমাৰ তালা চাবি নাছিলে, ঠিক সেইটো জেগাতে আমি ট্ৰেক্টৰ পাইছোঁ। সেইকাৰণে আমি আমাৰ দলৰ UDFৰ দলৰ যিমান নেতা কৰ্মী আছে বৰচলা সমষ্টিত, আমি সকলোকে অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, আপোনালোকে নিজে নিজে আমাৰ এই ঠেলামাৰা থকা অফিচখনত আহি আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।